এয়া কি ধৰিব পাৰিছেনে আপোনালোকে? এইখিনি বস্তুৱে যে ইমান দিন বিচাৰি ফুৰিছিলোঁ, কিন্তু ক'তো বিচাৰি পোৱা নাছিলোঁ জানেনে? ইমান যে খাবলৈ মন গৈ আছিলে, আজিহে পালোঁ বিচাৰি। নমস্কাৰ, সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আবেলি এঠাইলৈ বুলি ওলালোঁ। মানুহজনে ক'লে আচলতে আজি এটা স্পেচিয়েল দিন, কাৰণ আজি 15 আগষ্ট আৰু 15 আগষ্টৰ বা 26 জানুৱাৰী হ'লে মানুহজন আৰু মই ক'ৰবালৈ ওলাই যাওঁ আৰু যাওঁ বেছিভাগ ভূটানৰ ফালে, কাৰণ ভূটান আমাৰ পৰা বেছি দূৰ নহয়, গতিকে ভূটানৰ ফালে যাওঁ। আৰু যে আমাৰ আৰ্মি কেম্পটো আছে, তাত ইমান ধুনীয়া পেৰেড হয়, ইমান ধুনীয়াকৈ প্ৰচেছন কৰে, কি যে ভাল লাগে ৰাতিপুৱাৰ সময়ত গ'লে। কিন্তু আজি ৰাতিপুৱাৰ সময়ত যাব নোৱাৰিলোঁ, কাৰণ আমাৰ ইয়াত অনুষ্ঠান আছিলে, গতিকে তাত ফ্লেগ হোষ্টিঙত থাকিব লগা হ'ল কাৰণে যাব নোৱাৰিলোঁ। গতিকে আবেলি ওলাইছোঁ, আবেলিও অকণমান দেৰি হ'ল, 5 বাজি গৈছে, গতিকে সেইকাৰণে দেৰি হ'ল আৰু তথাপি আন্ধাৰ হৈছে আৰু গৈ আমি যিটো আৰু ভূটানলৈ যাব নোৱাৰোঁ, গতিকে ভূটানৰ ওচৰতে এখন লক্ষী বজাৰ বুলি বজাৰ আছে। ধুনীয়া বজাৰ, খুব লোকেল বস্তু পায় তাতে। কচুৰ ঠেং, কচুৰ ফুল, খাৰ, ঘৰুৱা গোল নেমু, ৰঙালাওৰ আগ, এনেকুৱা ধৰণৰ বস্তু পায়। আৰু তাতে পালোঁ মৰাপাটখিনি, আৰু মৰাপাটখিনি পাই লগে লগে কিনি লৈছোঁ। আৰু তাত যে পোহৰৰ ব্যৱস্থা ইমান কম, গতিকে মানুহবোৰে চাৰ্জিং লাইট লৈ মম জ্বলাই তেনেকৈ বজাৰ কৰি আছে। বজাৰবিলাক বস্তু বিকি আছে, আৰু বেছিভাগ মহিলাই দেই, কিন্তু বেছিভাগ মহিলা। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ। আৰু এই যে 15 আগষ্টৰ দিনা যোৱা বুলি ক'লোঁ, বা 26 জানুৱাৰীত আমি প্ৰতি বছৰে যাওঁ বুলি ক'লেও ভুল নহয়, খুব ভাল পাওঁ তেনেকৈ গৈ। আৰু যে নক'লোঁ, এয়া প্ৰচেছন কৰি যে গৈ থাকে, বাইক ৰেলী কৰে, ডাঙৰ তেওঁলোকৰ গাড়ীত ৰেলী কৰে, ইমান ভাল লাগে। আৰু ইমান ধুনীয়া অনুষ্ঠান হয় নহয়, খুব ভাল লাগে। সেইকাৰণে সেইদিনাখন আমি তেনেকৈ ভূটানৰ ফালে ওলাই যাওঁ। ভূটানৰ বৰ্ডাৰতে যেতিয়া আৰ্মি কেম্পটো, গতিকে তালৈ ওলাই যাওঁ। কিন্তু আজি যাব নোৱাৰিলেও খুব বেয়া লাগিছে মনটো। মানুহজনে সেইকাৰণে অকণমান ওচৰলৈ হ'লেও লৈ গ'ল, আৰু তালৈকে ফুৰিবলৈ গ'লোঁ। গৈ অৱশ্যে গধূলি হ'ল। ঘূৰি আহি আকৌ আমাৰ লোকেল বজাৰত সোমালোঁ। লোকেল বজাৰত সোমাই আৰু অকণমান বজাৰ কৰিলোঁ, কাৰণ আগবেলা বজাৰ কৰা নহ'ল, গতিকে আজিতো বজাৰ শনিবাৰ আছিলে, গতিকে বজাৰ কৰা নহ'ল, গতিকে গধূলি বজাৰখিনি কৰিলোঁ। কৰি বেছি টাইম হোৱা নাই আৰু ঘৰ আহি পোৱা, গতিকে বজাৰখিনি কৰি আকৌ বোলো নহয় ভিডিঅ'টো কৰোঁ, তেনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ। আৰু লক্ষী বজাৰত যে ইমান ধুনীয়া ধুনীয়া বস্তু পায় নহয়, আপোনালোকে কেতিয়াবা যদি সেইফালে যায়, ভূটান ছাইডৰ ফালে যায়, আপোনালোকে লক্ষী বজাৰত সোমাব। আৰু লক্ষী বজাৰৰ যে বহুত তাৰমানে কি ক'ম আৰু, চাউল তাউলৰ একদম ধুনীয়া চাউল পায়, দৈ পায়, ভাল আৰু জানে বাঘমাৰাৰ দৈ, গতিকে সেইফালৰ পৰা আহোঁতে বাঘমাৰাৰ দৈ পায়, গতিকে তেনেকৈ আনিব পাৰিব কোনোবাই যদি যায়। আৰু মানুহজনেও বজাৰ কৰাত আমাৰ খুব ভাল পায় বজাৰ কৰি, গতিকে ক'ব নালাগে আৰু কি কিনিব লাগে, একদম ফ্ৰিজ ভৰ্তি কৰি থয়, এনেকুৱা বজাৰৰ নিচা তাৰমানে। কিছুমান মানুহৰ থাকে নহয় চখ, কিছুমান মানুহে তাৰমানে বজাৰ কৰি ভাল পায়, আমাৰ জনো তেনেকুৱা বজাৰ কৰি খুব ভাল পায়। মই কিবা আনো বেলেগ কথা। আৰু এয়া যে দেখিছে, এয়া কচুৰ ফুল, কিন্তু মই কচুৰ ফুল খাই পোৱা নাই দেই। আপোনালোকে খাই পাইছে যদি জনাবচোন। মই কিন্তু কোনোদিনে কচুৰ ফুল খাই পোৱা নাই, বাকী বাৰু খাই পাইছোঁ। আৰু কিছুমান যে একদম এই যে তেওঁলোকে মদ বনায়, সেইবোৰ গুটি একেবাৰে লাৰু, মই যে লাৰু বুলি সুধিছিলোঁ, এই কি লাৰুনো? তেওঁলোকে তেতিয়াহে ক'লে যে এয়া লাৰু নহয়, এয়া মদ বনোৱাত দিয়ে, তেনেকুৱা ধৰণৰ সুধিলোঁ। আৰু তাৰপিছত আৰু তাত এখন চাহৰ দোকান আছিলে, গতিকে অকণমান চাহ খালোঁ। মানুহবোৰে তাত কিন্তু বেছিভাগ বেলেগ খায়। আৰু ভিডিঅ'টো যে ইমানেই আছিলে।